নিবেদিতা দত্ত ব্লগৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ একেবাৰে পাকঘৰৰ পৰা। পাকঘৰত থাকিলে আৰু কিবা এটা নিশ্চয় বনোৱাই হয়, সেইকাৰণে অহা হয় পাকঘৰলৈ। আৰু এতিয়া বনাই আছোঁ ভাত আৰু আপোনালোকক দেখাই আছোঁ আজি একদম মানে পূৰা একদম স্পেচিয়েল হ'বলৈ গৈ আছে আৰু দেই। আৰু একদম মানে ভিডিঅ'টো খুব ধুনীয়া হ'ব আৰু আজি বিশেষ কোনোবা আহি আছে আমাৰ ঘৰলৈ আৰু আপোনালোকক দেখাই আছোঁ কি কি বনাইছোঁ কি কি নাই বনোৱা। আৰু এইফালে আমাৰ গুণগুণে পূৰা খাই আছে। আৰু এতিয়া আহক চাওঁ মই কি কি ৰেডি কৰি আছোঁ খোৱাৰ কাৰণে দেই পাকঘৰত। দেখিবলৈ পাইছে একেবাৰে পূৰা মাছ এয়া ফ্ৰাই কৰাত লাগি গৈছোঁ। এয়া ডাঙৰ ডাঙৰ মাছ 3 পিচ ফ্ৰাই কৰি আছোঁ। এইফালে এয়া আৰু মই পাতিছোঁ এইফালে আমাৰ চচপেনত ভাত আৰু এয়া মাছটো ফ্ৰাই কৰি আছোঁ ধুনীয়াকৈ। আৰু কোন আহিব আপোনালোকক একেবাৰে দেখাম আৰু শেষতে আৰু দেই। এইফালে পূৰা খানা বনি আছে আৰু এইফালে আমাৰ মুনুকণে বাচি আছে গুটি আলু। আৰু আমাৰ চতুৱে ধুনীয়াকৈ চাই আছে। নাই ৰে চতু, এইফালে চা। আমাৰ চতু হাঁহি দেখিছে নাই কেনেকুৱা। আৰু এইফালে হ'ল আমাৰ খাদ্যমন্ত্ৰী আমাৰ একদম এতিয়াও নিশা। কি খাইছে এইটো? হা, বইল কৰা আমলখিত নিমখ দিছিলোঁ নহয় অকণমান। কালি যে বইল কৰিছিলোঁ আমলখিখিনি আৰু তাৰে আমাৰ গুণগুণে এটা খাইছে ধুনীয়াকৈ। পূৰা এয়া একদম মাছ ফ্ৰাই কৰি আছোঁ দেই। আৰু মাংস আছে, মাংস বনাম ধুনীয়াকৈ। আৰু এয়া মাছখিনি আৰু কুকাৰত দাইল বনালোঁ। দালিখিনি মই হেৰি কৰিম, কুকাৰটো অকণমান মানে চিটিটো যাবলৈ দিছোঁ। তাৰপিছত আৰু ধুনীয়াকৈ দেখাই আছোঁ দেই কি কি বনি আছে আজি আমাৰ ঘৰত। আৰু এইফালে পূৰা একেবাৰে উতলি আছে আমাৰ মাংস। পূৰা একদম তেল এৰিবলৈ আৰম্ভ কৰি দিলে। মাংস অলৰেডি হ'লেই বুলি ক'ব পাৰি। আৰু এইয়া কি ধুনীয়া এটা গোন্ধ আহিছে নহয় মাংসৰ। নক'ব আৰু একদম মোৰে নিজে বনাইছোঁ যদিও খাওঁ খাওঁ লাগি গৈছে। ইমান ধুনীয়া গোন্ধ আহিছে মাংসৰ। পূৰা উতলি আছে এয়া। আৰু এইফালে বনালোঁ আলু ৰ'ব দেই। আৰু এইফালে দেখিবলৈ পাইছে পূৰা ধোঁৱা ওলাই আছে গুটি আলু ভাজি। এয়া একদম পূৰা তেলত ভাজিছোঁ গুটি আলু ভাজি দেই। এয়া ইফালে একেবাৰে ৰহৰ দালি পূৰা ধোঁৱা, ইয়াতো ধোঁৱা ওলাইছে। হটকেছত ভৰাই ৰাখিছোঁ চববিলাক। আলহী আহি পোৱাহি নাই এতিয়ালৈকে, পাবহি আৰু মই চব বনাই ৰেডি কৰি ৰাখিছোঁ। এয়া ৰহৰ দালি ধনিয়া দি দিছোঁ আৰু ধুনীয়াকৈ ধুনীয়াকৈ ধুনীয়া ধুনীয়াকৈ ধনিয়া এয়া ধনিয়া দিয়া হৈ গ'ল। এইখিনিও এতিয়া হটকেছতে ভৰাই ৰাখিব লাগিব, ঠাণ্ডা হৈ গ'লে বেয়া লাগিব। এয়া হৈ গ'ল। আপোনালোকৰ কাৰণে ছাৰপ্ৰাইজ কৰি ৰাখি থোৱা এতিয়া একদম শেষ মুহূৰ্তটো আহি পাইছেহি। আপোনালোকক দেখাবলৈ গৈ আছোঁ এতিয়া কি ছাৰপ্ৰাইজ আপোনালোকলৈ ৰাখি থৈছিলোঁ। এতিয়া ব'লক আপোনালোক মোৰ লগত একেবাৰে মানে একদম যোনডোখৰ স্থানত আপোনালোকক মই ছাৰপ্ৰাইজটো দিম তালৈ ব'লক মোৰ লগত। আৰু এতিয়া দেখিবলৈ পাইছে এইফালে এটা কেক ৰেডি কৰি থোৱা হৈছে। আৰু কেকটো কাৰ কাৰণে ৰেডি কৰা হৈছে আপোনালোকক দেখাই আছোঁ ধুনীয়াকৈ, আৰু সেই বিশেষ ব্যক্তিগৰাকীক। আৰু এইফালে এয়া আৰু এতিয়া আপোনালোকক দেখাবলৈ লৈছোঁ কোন আহিছে মোৰ ঘৰলৈ আৰু কাৰ বাৰ্থডে কেক আপোনালোকক দেখালোঁ। আৰু এইফালে এয়া চাওঁ কোন আহিলে আমাৰ ঘৰলৈ। কালিয়ে আহিলে, কালি আৰু ভিডিঅ' ভালকৈ কৰা নহ'লে আৰু ৰাতি হ'ল খুব অহা সময়খিনি। আৰু এতিয়া ধুনীয়াকৈ আজি যিহেতুকে তেওঁৰ বাৰ্থডে আৰু ধুনীয়াকৈ এতিয়া কেক চেক বনাই ৰেডি কৰি ৰাখিছে আমাৰ ছোৱালীয়ে। আৰু এতিয়া ধুনীয়াকৈ কেকটো কাটিবলৈ লৈছে। আৰু কেকটো বনাইছে আমাৰ চাওঁ নাতিনী এপিনে আহা, এই আমাৰ ছেকেণ্ড দিকু আমাৰ ছেকেণ্ড দিকু চাওঁ ধুনীয়াকৈ কেকটো দেখাই দিয়া আকৌ। কেকটো এইফালে দেখাই থৈছোঁ এয়া। আৰু এইফালে কেক ৰেডি। আৰু এতিয়া কেক কাটিবহে লাগে। এতিয়া জেঠাই ক'ত গ'ল? বাইদেউ বাহিৰত আছে। আহক। আৰু এইফালে আমাৰ জেঠাই জেঠাইও আছে। ধুনীয়াকৈ এতিয়া আমি কেকটো কাটোঁ গোটেইখিনি। মানে মানুহ এতিয়া মাহঁতেও সোনকালে যাবগৈ লাগিব আৰু সেইকাৰণে এতিয়া সোনকালে কেকটো মানে কাটিব লাগিব আৰু এতিয়া সোনকালে। ভিডিঅ' একদম আমাৰ জোৱাই নাতিনীক দিছোঁ। এতিয়া কৃষ্ণ প্ৰভু কেনেকৈ কাটিম? হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে ডিয়াৰ মামি, হেপী বাৰ্থডে টু ইউ। আৰু মোৰ এয়া চকু পানীহে ওলাইছে চাওক। আজি ইউটিউব জগতলৈ আহি পেলাই মোৰ কেনেকুৱা এখন মানে মই সমাজত থাকিব লগা হৈছে, কেনেকুৱা এখন সমাজ পাইছোঁ।
মানে একদম কি বুলি ক'ম আপোনালোকৰ ভাষা নাই বুজাবলৈ বহুত মানে মনটো ভাল লাগিছে আৰু এয়া মই মানুহগৰাকী এনেও আৱেগিক মোৰ মানে চকু পানী ওলাই গৈছে এটা কথাৰ কাৰণে ইমান মৰমত যিখিনি সৰুৰ পৰা নাপালোৱে সৰুতে বিয়া হৈ অহাৰ পাছত বহুত বছৰলৈকে মানে এতিয়া ইউটিউব জগতলৈ অহাৰ পাছতহে এই কেক কটা পৰ্বটো হৈছে দেই সঁচা কথা কৈছোঁ জন্মদিন পাহৰিয়ে গৈছিলোঁ আৰু সেই দিনত মানে জন্মদিন যেতিয়া আছিলে তেতিয়া খালি মাৰ মুখত এটাই শুনো মাৰ্চৰ 17 তাৰিখে শুক্ৰবাৰ দিনাখন তাৰ জন্ম হৈছে তাৰ বাদে মানে বন্তি এগছটো ভগৱানৰ ওচৰত নজ্বলায় এতিয়া তথাপিতো বেলেগে বেলেগে এইখিনি কাম কৰিছে আৰু আমাৰ জীয়াৰী বুলি মানি লৈছোঁ আৰু এই জীয়াৰীয়ে আজি ইমান সুন্দৰকৈ মোক এই শুভ মুহূৰ্তটোত আজি মোক ইমানখিনি আনন্দ দিয়াৰ কাৰণে একদম কি বুলি ক'ম বহুত মনটো ভাল লাগিছে মানে বুজাব নোৱাৰো আৰু লগতে মোৰ নাতিনী আছে একদম কেনেকুৱা আৰু আনাই আহিব বুলি আনাই শব্দটো মোৰ অন্তৰত এনাই ন আনাই নহয় এনাই বেয়া নাপাব দেই ভুল হৈ গৈছে এনাই শব্দটো যেতিয়া কওঁ তেতিয়া মানে অন্তৰখন একদম চুই যায় এনাই মানে আইতাক আৰু বহুত ভাল লাগিছে মোৰ বোৱাৰীৰ পৰা মই বৰ্তমানলৈকে বাৰু নাতি পোৱা নাই কিন্তু মোৰ এয়া তুলনীয়া জীয়ৰীৰ পৰা মই যিমানসমূহ নাতি পাইছোঁ কমেও 24টামান হ'ব মোৰ নাতি মই 24টা নাতিৰ আইতাক গতিকে মই একদম বুকু ভিলাই ক'ব পাৰোঁ মোৰ বহুত ডাঙৰ পৰিয়াল আৰু এতিয়া এডালকৈ চৰাই যেনেকৈ কুটা কঢ়িয়াই ঠিক তেনেকৈ এডালকৈ কুটা কঢ়িয়াই আজি মোৰ পৰিয়ালটো 1 লাখ হৈছে আৰু সেই 1 লাখ হোৱাৰ পাছত আজি মোৰ জন্মদিনটোও হৈছে গতিকে দুইটাই একেলগে আপোনালোকৰ লগত মানে উদযাপন কৰিছোঁ বুলি কৈছোঁ আৰু দেই গতিকে ব'লক এতিয়া বহুতখিনি কথা ক'লোঁ আপোনালোকক এতিয়া একদম আপোনালোকক শিৱদৌলত লগ পাই আছোঁ ব'লক অকণ খুৱাই দিছোঁ আইও মোক যাবলৈ নিদিয়ে আৰু দেই মাইনাজনীয়ে ন ভাল লাগিছে আমাৰ ইহঁতে থাকি গ'ল নহয় গুণগুণ গুণগুণ আছে তাৰপিছত আমাৰ মাইনা ডাঙৰ মাইনা মই খালে আমাৰ জোৱাই এতিয়া কেমেৰা ধৰি আছে জোৱাইক এতিয়া কেনেকৈ খুৱাম মই কেমেৰা ধৰি দিছোঁ দে জোৱাইক আকৌ খুৱাই দিওঁ দেহি দে এয়া মোৰ মৰমৰ মৰিলে যাব লাগিব দেই মৰিলে যাব আমাৰ খুৰা ক'ত গ'লগৈ এতিয়া বাইদেউক মানে চুগাৰৰ কাৰণে দিয়া নাই এতিয়া মাহঁত যাবলৈ ওলাইছে এতিয়া নাতিনীয়ে বহুত কান্দিছে মোৰো মনটো বহুত বেয়া লাগিছে কি ক'ম আৰু মানে কি বুলি ক'ম এতিয়া এয়া আমাৰ এফালে দেহাই পুৰা কান্দিছে এফালে মা যাবগৈ ওলাইছে আৰু মা এতিয়া যাব শিৱসাগৰলৈ দৌললৈ দেহাক দেখাই দিয়াচোন অকণ দেহাটো আকৌ আহিব নহয় নাই আকৌ আহিব এই আমাৰ দেহাই পুৰা কান্দিছে নাকান্দিবা আকৌ এনাই আকৌ আহিব নহয় মই কান্দি পামগৈ নহ'লে মই আহিমগৈ দেই আৰু এই বান্ধোনটো যে একে সদায় থাকে একদম মৰালৈকে থাকে যে এই বান্ধোনটো মানে মই কি বুলি ক'ম আৰু এতিয়া আকৌ লগ পাই আছোঁ মাইনাহঁতৰ লগত বেলেগ এটা ভিডিঅ'ত আকৌ লগ পাম আপোনালোকক ছাব্বিছ তাৰিখে আকৌ লগ পাম দেই মাইনা মই ৰিজাল্টৰ খবৰ ল'বলৈ আহিম ইফালে গ'ল আৰু ওলাই ধুনীয়াকৈ এইয়া গৈছেগৈ আৰু আকৌ 24 তাৰিখে আহিব এতিয়া আমাৰ দেহা কান্দন ৰখাই নাই এতিয়া কি কৰোঁ মই একো উপায় বিচাৰি পোৱা নাই তাইক আৰু কেনেকৈ ঠাণ্ডা কৰোঁ পূৰা বহি লৈছে একেবাৰে চকীত আৰু কান্দি আছে নাকান্দে উঠা আকৌ আহিব নহয় এইকেইটা জোকাইছে দেখিছা নাই তোমাৰ কান্দি থকা দেখি সিহঁতি জোকাইছে আৰু কি কৰিব সেয়া আৰু মৰম আচলতে আইতাকহঁতৰ মৰম ইমান নাপালে যে ছোৱালীকেইজনীয়ে আৰু মানে সেইকাৰণে এতিয়া মানে অকণমান এনায়কৰ মৰমকণ পাই পেলাই ইহঁতি মানে একেবাৰে বহুত মৰম আকলো আচলতে ইহঁতি সেইকাৰণে মনটো বহুত আৱেগিক হৈ গৈছে ইহঁতৰ সেয়াই আৰু মোৰ মানে তাকে আৰু কি ক'ম অকণমান দেৰিকৈ আপোনালোকক আকৌ লগ পাই আছোঁ দিয়ক বহু সময়ৰ পাছত আহিছোঁ একেবাৰে এতিয়া আকৌ পাকঘৰৰ পৰা ভিডিঅ'টো যোৱাকালি আৰম্ভ কৰিলোঁ আৰু এতিয়া পাকঘৰৰ পৰা শেষ কৰিবলৈ লৈছোঁ ভিডিঅ'টো আৰু মানে কি হ'ল আলহী আহিলে আলহী যোৱাৰ পিছত কামত মন নবহে ঠিক তেনেকুৱাই হ'ল আৰু মাহঁতে আহিলে গ'ল
নিজৰ জন্মদাত্ৰী মা নহয় যদিও এই জগতখনত অহাৰ পিছত ইউটিউবৰ জগতখনত অহাৰ পাছত যেনেকৈ নিজৰ মা ভাৱে চিনাকি হ'লোঁ, নিজৰ মাৰ নিচিনাকৈ ভাবিলোঁ আৰু তেওঁৰ নিজৰ ছোৱালীৰ নিচিনাকৈ ভাবিলে। আৰু অকল জন্মদাত্ৰী মাতৃয়ে এগৰাকী মাতৃ বুলি ক'ব নোৱাৰি, আচলতে পৃথিৱীৰ গোটেই মাতৃসকলেই মানে যদি মাতৃৰ মমতাবিলাক বুজি পায় তেতিয়াহ'লে তেওঁলোক মাতৃ এগৰাকী একদম সঁচা মাতৃ হয়। আৰু ঠিক তেনেকুৱা মোৰ লগতো হৈছে আৰু ইউটিউবৰ জগতখনৰ পৰাই তেওঁৰ লগত চিনাকি আৰু তেওঁক মই যিহেতুকে মা হিচাপে গণ্য কৰিলোঁ আৰু তেওঁ মোৰ নিজৰ ছোৱালী নিচিনাকৈ ভাবিলে। আৰু এনেকৈয়ে থাকিলে মৰমবিলাক আৰু সদায় তেনেকৈ আগলৈকে যাতে থাকক, মোৰ মৃত্যু নোহোৱালৈকে এনেকৈয়ে যাতে থাকক মৰমবিলাক, এইটোৱে কামনা কৰিছোঁ। আৰু এতিয়া মানে তেওঁলোকো যোৱাৰ পিছত কামত একদম মন বহা নাই, মনটো বেয়া লাগি আছে। দেহাইটো বহুত দেৰিলৈকে কান্দিয়ে থাকিলে। তাৰপিছত তাইক যেনে তেনে ফুচুলাই মেলি ৰেডি মানে হ'লোঁ আৰু আজৰি হ'লোঁ, তাইক মন চন ভাল লগালোঁ, ফূৰ্তি কৰালোঁ অকণমান তাইৰ লগত। তাৰপিছত তাই শুই গ'ল, ময়ো অকণমান শুই গ'লোঁ। তাৰপিছত এতিয়া একেবাৰে ৰাতি ভাত বনাবলৈ আহিছোঁ পাকঘৰলৈ, ভাবিছোঁ ভিডিঅ'টো সামৰি দিওঁ। এইফালে আমাৰ দেহা আছে, পিছফালেইটো কিবা এটা কৰি আছে, টেবুলত কিবা খেলি আছে। আৰু এয়া একদম গামলাত কাটি লৈছোঁ জাতিলাও ঘৰৰে, জাতিলাও বোলো ভাজি দিওঁ। ভাত আছে, ভাতটো পাতিছোঁ, আছে নহয়, দালি আছে, দিনৰে দালি অকণমান থাকিলে, বৰ বিশেষ নকৰোঁ বোলো, ভাজি অকণকে বনাওঁ। জাতিলাও আৰু বুট কেইটামান আছে, তাকে দি পেলাই ভাজি অকণ বনাম। মৰমবিলাক আচলতে তেনেকুৱাই, মানুহৰ মৰমবিলাক ইমান দূৰৰ পৰা আমাৰ গুণগুণৰ যিহেতুকে বিয়াত তেওঁলোক আহিব নোৱাৰিলে, তেওঁলোকৰ নিজৰ ঘৰৰ অকণমান অসুবিধা আহিছিলে, আধা ৰাস্তাৰ পৰা আকৌ তেওঁলোক ঘূৰি যাবলগীয়া হৈ গ'ল, অকণমান অসুবিধা হ'ল, তেওঁলোকৰ ঘৰুৱা প্ৰব্লেম। তেওঁ ভিডিঅ'ত আপোনালোকে গম পাইছেই চাগে কি প্ৰব্লেম হৈছিলে। তাৰপিছত এতিয়া কালি আহিলে আৰু আহি মেলি আৰু বিয়াত আহিব নোৱাৰিলে কাৰণে আহিলে, ইমান দূৰৰ পৰা, ইমান মৰম থকাৰ কাৰণে আচলতে ইমান হেঁপাহ যেতিয়া থাকে মানুহৰ প্ৰতি, যিমান মৰম ভালপোৱা থাকে, তেতিয়া আচলতে দূৰ ওচৰ কথা নাই, তেতিয়া মানে একদম ইমান দূৰৰ পৰাও দৌৰি আহিব পাৰে মানুহে মৰম থাকিলে। তাৰপিছত সেয়াই আৰু মৰমখিনি সদায় যাতে তেনেকৈ থাকক তাকে কামনা কৰিছোঁ। আপোনালোকে আশীৰ্বাদ কৰিব সদায় যাতে মৰমবিলাক এনেকৈ থাকে। আজিৰ ভিডিঅ'টো ইমানতে সামৰি দিওঁ বুলি ভাবিছোঁ। আপোনালোকে ভিডিঅ'বিলাক যিসকলে মোৰ ভিডিঅ' প্ৰথম চাই আছে, প্লিজ 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 এটা একদম ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰিব আপোনালোকে। মোৰ যদি কোনোবাখিনিত ভুল হৈছে, মই এই জগতখনত নতুন, একেবাৰে আপোনালোকক কৈছোঁৱেই, মোৰ যদি কোনোবাখিনিত ভুল হৈছে আপোনালোকে শুধৰাই দিব আৰু মই আপোনালোকে আঙুলিয়াই দিয়াবিলাক শুধৰণি কৰিবলৈ চেষ্টা কৰিম। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰি দিওঁ। নেক্সট এটা ভিডিঅ'ৰ সৈতে মই নিবেদিতা পুনৰ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। আজিলৈ তেন্তে বাই বাই।